নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত জনাইছো আৰু একে নিউজ চেনেলটোতে সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰিম নিয়মীয়া বাতৰি কাকতখনৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহেৰে। সুখবৰ, মহাৰাষ্ট্ৰ, তেলেংগানা, ৰাজস্থান, উৰিষ্যা, অন্ধ্ৰ, কেৰালাত কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ বিপৰীতে ৰাজ্য চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ। 8 মে'ত ৰাজ্যিক কৰ্মচাৰীয়ে পাব এপ্ৰিলৰ সম্পূৰ্ণ দৰমহা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক সম্পূৰ্ণ প্ৰতিভাৰ অকাল সমাপ্তি, এক দুৰন্ত অভিনয়েৰে হৃদয় জিনি গৈছিল ইৰফানে। কৰোনাৰ বিধ্বস্ত ৰাজ্যত অৰ্থনৈতিক ব্যয় সংকোচনৰ চেষ্টা বিত্ত বিভাগৰ। মন্ত্ৰী বিধায়কৰ পাছত এইবাৰ অধ্যক্ষ উপাধ্যক্ষৰ দৰমহা কৰ্তন। ৰাজধানী CRPFৰ কেম্পত COVID-19 হটস্পট, দিল্লীৰ কৰোনাত আক্ৰান্ত অসমৰ 8 জোৱান। গান্ধীবাণী নেত্ৰী হেম ভৰালীৰ দেহাৱসান। 101 বছৰত শেষ নিশ্বাস ত্যাগ। অসম কেয়াৰ আঁচনিৰ অধীনত 2.15 লাখলৈ ধন। জটিল ৰোগত আক্ৰান্ত 850 জনক আৰ্থিক সাহায্য। জটিলতাৰ দিশে বৰভূমিৰ ৰাজনৈতিক পৰিস্থিতি। বিদেশী শীঘ্ৰে নিৰ্বাচন লাগে BPFক। নিৰ্বাচন আয়োগক সাক্ষাৎ বিশ্বজিৎ চন্দন আৰু প্ৰমীলাৰ। 16 বছৰে COVID-19 যুৱতীক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ। 34 দিন পিছত কেনেকৈ আক্ৰান্ত হল বঙাইগাঁৱৰ আফিয়া। হটস্পট জিলাৰ সংখ্যা 170ৰ পৰা 129লৈ হ্ৰাস। ভাৰতত কৰোনাৰ মৃতকৰ সংখ্যা 1000 অতিক্ৰম। ব্ৰিটেইনত এদিনতে 4419 গৰাকী আক্ৰান্ত। ভিয়েটনামত যুদ্ধতকৈ আমেৰিকাত কৰোনা ভাইৰাছত অধিক লোকৰ প্ৰাণহানি। বিজেপিৰ ব্যৱধান বৃদ্ধি BPFৰ। জানুৱাৰীৰ ভিতৰত বিটিচি নিৰ্বাচন সলনি হ'ব বৰভূমিৰ ৰাজনীতি। বান নিয়ন্ত্ৰণৰ প্ৰস্তুতিক লৈ বৈঠক। ভগা মথাউৰি নিৰ্মাণ কৰিবলৈ জলসম্পদক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। 24 ঘণ্টা সাজু থাকিব লাগিব নিয়ন্ত্ৰণ কক্ষ। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। লকডাউনত বহিঃৰাজ্যত আবদ্ধ শ্ৰমিক, শিক্ষাৰ্থী, পৰ্যটক যাব পাৰিব নিজ ৰাজ্যলৈ। হায়দৰাবাদৰ বেতনৰ দাবীত বিক্ষোভ শ্ৰমিকৰ হাতত আক্ৰান্ত স্বত্বাধিকাৰী আৰক্ষী। যোৰহাটত ভয়ংকৰ দুৰ্ঘটনা। পাৰ্কোপাইন কোৰিয়া ডাম্পাৰৰ বাগৰি 2 শ্ৰমিক ভাতৃৰ মৃত্যু। লকডাউনৰ প্ৰভাৱ, বিশ্বত 70 লাখ মহিলাৰ অনিচ্ছাকৃত গৰ্ভধাৰণ। বন্ধুসকল, দ্বিতীয় বাতৰি কাকতখন হাতত লৈছো, অসমীয়া প্ৰতিদিন। ইয়াৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ পাঠ কৰিম। ছালাম বম্বেৰ চিনেমা জগতৰ প্ৰৱেশ কৰি অসংখ্য ছবিত হৈ গ'ল বিৰল প্ৰতিভাৰ স্বাক্ষৰ। বলিউড হলিউডত বলিষ্ঠ অভিনেতা ইৰফান খানৰ বিয়োগ। স্বাধীনতা সংগ্ৰামী গান্ধীবাদী নেত্ৰী 101 বছৰীয়া পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান। 23 বছৰীয়া অভিজ্ঞতা সম্পন্ন আহমেদাবাদ হেষ্টাৰ বায়'চাইন্স চুক্তিত স্বাক্ষৰ। আইটিআই গুৱাহাটীয়ে উলিয়াব কৰোনাৰ প্ৰতিষেধক। কঠিন ৰোগত ভোগা ইৰফানে অনুৰাগীক দিছিল অভয়বাণী। জীৱনলৈ সৌন্দৰ্য দুৰ্যোগ সমানে আহিব, কেতিয়াও হাৰ নামানিবা। ৰাজ্যত ভয়াৱহ বিত্তীয় সংকট, ব্যয় সংকোচনৰ নীতি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। 19 এপ্ৰিলত GST 932 কোটিৰ বিপৰীতে 20 এপ্ৰিলত 193 কোটি। চলিত বৰ্ষৰ শেষতে হ'ব উৎপাদন। জন্তুৰ ওপৰত পৰীক্ষামূলক প্ৰয়োগৰ পিছত শিক্ষা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিব প্ৰতিষেধকৰ সবিশেষ। সন্মিলনৰ পৰ্যালোচনাৰ বৈঠক। সকলো ভগা দুৰ্বল মথাউৰি শীঘ্ৰে মেৰামতিৰ নিৰ্দেশ। কেইবাখন ৰাজ্যত লকডাউন বৃদ্ধি নিশ্চিত। বিভিন্ন ৰাজ্যত আবদ্ধ 50 লাখ লোকৰ স্বৰাজ্যলৈ যোৱাৰ অনুমতি। ৰাজ্য শিক্ষাৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে টাস্ক ফৰ্ম গঠন। আৰোগ্য নীতিৰ 107 কোটি টকাৰ সদ্ব্যৱহাৰৰ বাবে 6 চিকিৎসকক লৈ গঠন উপদেষ্টা সমিতি। দুদিনতে ৰেড জ'ন মুক্ত হ'ব নলবাৰী আৰু গোলাঘাট। ভয় নকৰিব, চিকিৎসকৰ পৰামৰ্শ লওক। লকডাউন শেষ হ'বলৈ 3 দিন থাকে। অৱস্থাত বাঢ়িছে বিভীষিকা। 24 ঘণ্টাত দেশৰ 71 জনৰ মৃত্যু। 1000 অতিক্ৰম কৰিলে মৃত্যুৰ সংখ্যা। বহু দেশত অধিক ভয়াৱহ ৰূপ লৈছে কৰোনাৰ সংকটে। নিৰ্বাচনী আয়ুক্তক সাক্ষাৎ। বিটিএডিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী BPFৰ। মূৰ বিহাৰত থকা CRPFৰ 31 নম্বৰ বেটেলিয়ানৰ শিবিৰ ছিল। দিল্লীত কৰোনাৰ আক্ৰান্ত 8 CRPF জোৱানসহ 12 অসমীয়া। ভিডিঅ' কলেৰে পৰিয়ালক দেখুৱালে দৃশ্য। দিল্লীত জানাজা সম্পন্ন, কৰোনাত মৃত্যু হোৱা ইক্ৰাম হুছেইনৰ। মৃত CRPFৰ বিষয়াৰ পুত্ৰক চাকৰিৰ আশ্বাস ৰঞ্জিত দাসৰ। 8 মাহে নিদিলে NRCৰ পৰা বাদ পৰা প্ৰমাণপত্ৰ। 19 লাখ লোকক অন্ধকাৰলৈ ঠেলি 2500 সেৱা কেন্দ্ৰ বন্ধ কৰিলে নিৰ্দেশ। সেৱা কেন্দ্ৰত মজুত থকা সমূহ নথি জমা কৰিব লাগিব চৰকাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত। চাকৰি হেৰুৱাব সেৱা কেন্দ্ৰৰ 5000 কৰ্মচাৰীয়ে। বন্ধুসকল, মই এইখিনিতে ভিডিঅ'টো সামৰিবলৈ ওলাইছো। ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।